একচুৱেলি বাংলাদেশৰ হৈছে কি আৰু এই আমাৰ হিন্দুৰ ওপৰত এনেকুৱা ধৰণৰ কি কাৰণত অত্যাচাৰবিলাক হৈ আছে। তো এই ভিডিঅ'টো জানিবলৈ আপোনালোকে এই ভিডিঅ'টো একদম শেষলৈকে চাব। তো হে গাইজ, ৱেলকাম টু বেক টু মাই ইউটিউব চেনেল ফুল পাৱাৰ 1000 চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই বাংলাদেশনো একচুৱেলি কি আৰু কি কাৰণত ইয়াক বাংলাদেশ নামকৰণ কৰা হ'ল। তো যেতিয়া আমাৰ ইণ্ডিয়াখন যেতিয়া ভাগ হৈছিল তেতিয়া একেবাৰে ভাগ হৈ গৈছিল পাকিস্তান আৰু ইণ্ডিয়া দুয়োটা বেলেগ বেলেগ আছিল আৰু ঠিক তেতিয়া পাকিস্তানৰ আকৌ ভাগ হ'ল কি এখন হ'ল বাংলাদেশ আৰু এখন হ'ল পাকিস্তান। তো বাংলাদেশত বাংলা মানুহ কথা কোৱা মানুহবিলাক বেছি বেংগলীৰ কাৰণে তেওঁৰ সেই দেশখনৰ নাম হ'ল আকৌ বাংলাদেশ। আৰু য'ত নেকি পাকিস্তানত বেছি মিয়া চিয়াবিলাক বেছি আছে তো সেইটোৰ কাৰণে সেইটো পাকিস্তান হৈ ৰ'ল। আৰু হ'লে মানে এই বাংলাদেশত তেতিয়া এই যিটো PM পলাই গ'ল, এই PMৰ দেউতাক আছিল শ্বেখ মুজিবুৰ ৰহমান, তেতিয়া PM আছিল বাংলাদেশৰ। তো তেওঁ বিভাজন কৰি আনি তেওঁ তাতে বাংলাদেশ PM হৈছিল। অতি থুলমূলকৈ মই বুজাবলৈ চেষ্টা কৰিছোঁ যে যেতিয়া বাংলাদেশত বেংগলী মানুহ বেছি আছিল আৰু শ্বেখ মুজিবুৰ ৰহমান যেতিয়া বাংলাদেশৰ প্ৰেচিডেণ্ট আছিল আৰু যেতিয়া বাংলা মানুহক বেছি ছাপোৰ্ট কৰি আছিল, তো আৰবী কিছুমান মানুহ মানে মুছলমান মানুহবিলাকে সেইবোৰ দেখি থাকিব নোৱাৰি শ্বেখ মুজিবুৰ ৰহমানক তো মাৰিলে তেওঁৰ পৰিয়ালৰ 11জন মেম্বাৰ পৰ্যন্ত মাৰি তাৰমানে পেলালে। আৰু মাৰি পেলোৱাৰ ফলত এই শ্বেখ মুজিবুৰ ৰহমানৰ প্ৰেচিডেণ্টৰ যি দুইজনী জীয়ৰী আছিল তো বাহিৰা দেশত তাৰমানে পঢ়ি আছিল আৰু যেতিয়া গম পালে কি দেউতাকক মাৰি পেলালে, তৎকালীনভাৱে তেওঁ আহি কি কৰিলে, শ্বেখ মুজিবুৰ ৰহমানৰ যি দুইজন জীয়ৰী আছিল তেওঁলোকে আহিলে আৰু আহি দেউতাকৰ এইবিলাক দেখি খুব আচৰিত হ'ল আৰু আচৰিত হোৱাৰ পিছত তেওঁ কি কৰিলে তাৰে PM হৈ থাকিল। শ্বেখ হাছিনা বাংলাদেশৰ PM হৈ কি কাৰণত বাংলাদেশৰ পৰা পলাব লগা হ'ল। কিছুমান কোটা চিষ্টেম কৰা হয়, মানে আমাৰ ইয়াত যেনেকুৱা ধৰণৰ OBC ST SC এনেকুৱা ধৰণৰ কোটা মানে কাষ্ট তাতেও আছে, কিন্তু তাতে অন্য ৰকম। আমাৰ ইয়াৰ কোটাবিলাকো বেলেগ, তাৰে বিলাকো বেলেগ। তাতে তাৰমানে কি কৰিলে, যিবিলাক ফ্ৰীডম ফাইটাৰ আছিল মানে দেশৰ হকে যিবিলাকে যুঁজ দিছিল, তো যুঁজ দিলে তেওঁলোকৰ নাতিৰ নাতিনী সকলেহে তাৰমানে ভালকৈ নপঢ়িলেও কমকৈ পঢ়িলেও চাকৰি পাইছিল বা কিছুমান ভাল ঠিকা আনিব পাৰিছিল বা বিজনেছ কাম কৰিব পাৰিছিল। আৰু এনেকুৱা ধৰণৰকে আগৰ পৰা চিষ্টেমত চলি আছিল যে ফ্ৰীডম ফাইটাৰৰ নাতিনী সকলে যাতে এই সুবিধা যাতে লাভ কৰে। কিন্তু বাকী যিবিলাক ফ্ৰীডম ফাইটাৰ নাছিল তেওঁলোকেও পঢ়ি তাৰমানে ষ্টুডেণ্টবিলাকে থাকিব নোৱাৰি যে সিহঁতে যদি পায় আমি ইমান পঢ়ি আমি কি কাৰণত নাপাওঁ চাকৰি। তো সেনেকুৱা ধৰণৰকে যুদ্ধ কৰাৰ ফলত PMৰ ঘৰলৈ একদম ষ্টুডেণ্টবিলাক আহিল আৰু যি হুৰতাল আৰম্ভ হৈছিল, থাকিব নোৱাৰি শ্বেখ হাছিনাই এই দেশ এৰি অন্য দেশলৈ যাব লগা বাধ্যত হ'ল। তো আজি আছিল এইখিনি থুলমূলকে ভিডিঅ'টো, আৰু যদি আপোনালোকক ভালকে ভিডিঅ'টো লাগে তেতিয়াহ'লে কমেণ্ট কৰক, মই ভাল এটা ভিডিঅ' আপোনালোকক আনি আছোঁ।